Hello everyone, welcome to my YouTube channel. অলমান ঢেকিয়া শাক বুটলি আনিলো আৰু ৰ'দত 10-15 মিনিট মান লেলাই লৈছো কাৰণ কেলে ঢেকিয়া বিজলটো বেছি হলে ভাল নালাগে অকমান লেলাই খাব লাগে বুলি কোৱা হনো হেকানে ৰ'দত অলপ দেৰি থৈ লেলাই ললো আৰু এতিয়া মই ঢেকিয়া শাকখিনি কুমলীয়া আগবিলাক হাতেৰে চিঙি এনেকে ললো আৰু ভালদৰে ধুই ললো সাফাকে ঢেকিয়া লগত মই আলু এটা লৈছো আৰু বুট কেটামান পিয়াজ এটা আৰু কেঁচা জলকীয়া 3টা কাটি লৈছো তেলত কেটামান মেথি গুটি দিছো গুটিকিটা ভালদৰে ফুটিব দিলো গুটিখিনি ফুটা হলত মই ইয়াত পিয়াজ আলু আৰু কেঁচা জলকীয়াখিনি দি দিম আৰু বুটগিটাও দি দিছো মই ইয়াত প্ৰথমতে মই পিয়াজ আলু কেঁচা জলকীয়া এখিনি ভালদৰে ভাজি লম যাতে অকনমান সিজি যায় আলুখিনিও ভালদৰে সিজাই লম আৰু বুটকিটাও অলপ টানকৈ ভাজি লম ইয়াতে মই নিমখ হালধিখিনি একেবাৰে দি দিছো প্ৰথমতে আমি এখিনি এই কাৰণে ভাজি লৈছো যাতে ঢেকিয়াটো পিছত দিউতে জলদি হৈ যায় ঢেকিয়াটো জলদি সিজি যায় আৰু যেহেতু ৰ'দত অকমান লেলাই থোৱা আছে ঢেকিয়াখিনি সেই কাৰণে জলদি হৈ যাব আলু আৰু বুটখিনি সেই কাৰণে প্ৰথমতে আমি ভাজি লৈছো এতিয়া মই ঢেকিয়া আগখিনি দি দিছো মই অকল কুমলীয়া ঢেকিয়া আগবিলাকে লৈছো ধুনীয়াকৈ এইখিনিও ভালদৰে মিলাই লৈ দিম অলপ সময় ভাজি থাকিম ঢেকিয়া দিয়াৰ পিছত বেছি দেৰি আৰু ভাজিব দৰকাৰ নপৰে কাৰণ কেলে আলু আৰু বুটখিনি অলৰেডি সিজিয়ে আছে এতিয়া মাত্ৰ অকল ঢেকিয়া শাকটো সিজিলেই হৈ যাব ধুনীয়াকৈ ভালদৰে এখিনি মই লৰাই ললো আৰু 5 মিনিট সময় লাগিব আমাৰ ঢেকিয়া হৈ গৈছে ভালদৰে সিজি গ'ল আৰু এয়া হৈছে পইতা ভাত যেহেতু গৰম পৰিছে সেই কাৰণে ঢেকিয়া ভাজি আৰু আজি পইতা ভাত খাম দুপৰীয়া হৈ আছে এতিয়া ইমান গৰমত আজি আমি ঢেকিয়া ভাজি আৰু পইতা ভাত খাম ৰেচিপিটো শেয়াৰ কৰিলো কেনেকুৱা পালে ক'ব